নমস্কাৰ বিকেবি আসামলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি সেট থিওৰি ভেন ডায়াগ্ৰামৰ বিষয়ে আলোচনা কৰিম। অতিকৈ জৰুৰী যিটো বস্তু ভেন ডায়াগ্ৰাম, তাৰ লগত জড়িত কেইবাটাও কুৱেশ্যন আমি সলভ কৰিম আজি। ঠিক আছে, এটা ৰুল নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 ৰুল হয়। কিছু যেতিয়া সেট দুটা মানে ডিসজয়েন্ট হ'ব, অৰ্থাৎ জইনিং নহ'ব, তেন্তে নাম্বাৰ অফ এ ইউনিয়ন বি ইকুৱেল এন এ প্লাছ এন বি। আৰু নম্বৰ 2 মতে এন নাম্বাৰ অফ এ ইউনিয়ন বি কিমান হ'ব? নাম্বাৰ অফ এ প্লাছ নাম্বাৰ অফ বি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি। ঠিক আছে, এইটো তিনিটা ছেটৰ কাৰণে 3 নম্বৰটো দিয়া আছে, আপোনালোকে মুখস্থ ৰাখিব। এতিয়া তিনিটা ছেটৰ যেতিয়া আমি চাৰ্কুল এতিয়া অভাৰলেপিং হ'ব, 3 নম্বৰ যিটো আমাৰ ৰুলটো কৈছিলোঁ সেইটো ইয়াত ইউজ কৰিব লাগিব। ইয়াত অনলি এ, অনলি বি, অনলি চি, এই পাৰ্ট তিনিটা আপোনালোকে বেছি ভালকৈ চাব। ইণ্টাৰছেকশ্যনটো বুজি পাইছেই। ঠিক আছে, ফৰ্মুলাটো ইউজ কৰিব পাৰিব। এতিয়া আমি এটা প্ৰব্লেম ল'ম। কি কৈছে আমাৰ কি কৰিছে যে এটা ক্লাছ টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ আৰ 280, ৰাইট? ত 120 প্লে হকি, 145 ষ্টুডেণ্টছ প্লে ক্ৰিকেট, দেয়াৰ 10 ষ্টুডেণ্টছ হু প্লে বোথ দিছ গেমছ। অৰ্থাৎ 120 ক্ৰিকেট খেলে, 120 হকি খেলে, 145 ক্ৰিকেট খেলে, আৰু 10জন আছে যি ক্ৰিকেটো খেলে, হকিও খেলে। টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট কিমান আছে? 280। তো এনেধৰণৰ কুৱেশ্যন কি হৈছে? নাম্বাৰ অফ ষ্টুডেণ্টছ প্লেয়িং ওৱান অৰ more of games, এটাতকৈ বেছি খেলে। নাম্বাৰ অফ ষ্টুডেণ্টছ প্লেয়িং নো গেম, এটাও খেল নেখেলে। দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ প্লেয়িং অনলি ক্ৰিকেট, আৰু ফ'ৰ্থ হৈছে অনলি হকী, অনলি ক্ৰিকেট, অনলি হকী। আমি আগত আলোচনা কৰিছোঁ আমাৰ আগৰ ভিডিঅ'টোত। এইখিনি ভিডিঅ' চাব, আছামিছ, ইংলিছ, হিন্দী লেংগুৱেজ স্পিকিঙৰ কথা আমি এটা প্ৰব্লেম ছল্ভ কৰিছোঁ এই ধৰণৰ অনলি শব্দটো য'ত থাকে। এতিয়া আমাৰ আজি বেছি ইম্পৰ্টেণ্ট হ'ব নম্বৰ 2, ন' ষ্টুডেণ্টছ প্লেয়িং নাম্বাৰ অফ ষ্টুডেণ্টছ প্লেয়িং ন' গেম, এটাও খেল নেখেলা কেনেকুৱা আছে। আহক আমি ডায়েগ্ৰামটো আগদি বুজিলোঁ। ভেন ডায়েগ্ৰাম যদি কুৱেশ্যনটো দিয়ে, ভেন ডায়েগ্ৰাম দিয়া থাকে, অপশ্যনত কোনটো আছে, আমি কেনেকৈ ছল্ভ কৰিম। এইটো হ'ব আপোনালোকৰ চাওক, এইচ মানে হকী বুজাইছে 120 চাৰ্কুল, আৰু চি ক্ৰিকেট বুজাইছে 145। এতিয়া 120 to 110 প্লাছ 10 এইটো কেনেকৈ হ'ল? 110 অনলি 110 আছে, অনলি হকী খেলিব, আৰু 10 আছে ক্ৰিকেট আৰু হকী দুয়োটাই খেলিব। 135 আছে অনলি ক্ৰিকেট খেলিব, 10 আছে ক্ৰিকেট খেলাৰ কিন্তু হকীও খেলিব। ঠিক আছে, এই ডায়েগ্ৰামটোৰ পৰা এই ধৰণে আমি বুজিব লাগিব। এতিয়া 110 প্লাছ 10 135 হ'ব এটা বা দুয়োটাই খেলা। এতিয়া আমাৰ প্ৰব্লেম আছে ষ্টুডেণ্টছ হু প্লে ওৱান অৰ মোৰ অফ গেমছ, ৰাইট? এটা বা এটাতকৈ বেছি খেলে। এতিয়া সেই লাইন 110 প্লাছ 10 প্লাছ 135 হ'ল 255। টোটেল ষ্টুডেণ্টছে 280, 255 কি কৰে? এটা বা এটাতকৈ বেছি খেল খেলে। তেনেহ'লে ৰিমেইনিং ষ্টুডেণ্ট কিমান হ'ব? 280 পৰা 255 মাইনাছ কৰোঁ, এইখিনি হ'ব এটাও নেখেলে, যিটো এটাও নেখেলে। টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ 280 মাইনাছ এটা খেলে বা এটাতকৈ বেছি খেলে ষ্টুডেণ্ট 255 ইজুৱেল কিমান থাকিল? ৰিমেইনিং ষ্টুডেণ্ট থাকিল 25। এই 25 হ'ব নাম্বাৰ অফ ষ্টুডেণ্টছ প্লেয়িং ন' গেম। ঠিক আছে, আমাৰ নেক্সট এটা আমি অংক কৰিম আকৌ এটা, যে 800 পিপুল আৰ চিলেক্টেড বাই ৰেণ্ডম, ৰাইট? এখন টাউনৰ পৰা চিলেক্ট কৰিলে 280 মানুহ কিমান যায় ৱৰ্ক প্লেছত বাই কাৰ, আৰু 220 বাই বাইচাইকেল যায়, আৰু 140 বোথ কাৰতো যায়, বাইচাইকেলটো যায়। চামটাইমছ গ' উইথ এ কাৰ আৰু চামটাইমছ উইথ এ বাইচাইকেল। ঠিক আছে, মানে 800 পিপুলৰ এখন টাউনৰ পৰা 280জনে কাৰ লৈ যায়, 220জনে কি কৰে? বাইচাইকেল লৈ যায়, আৰু 140 ইউজ কৰে, কেতিয়াবা কাৰত যায়, কেতিয়াবা বাইচাইকেলত যায়। তেন্তে ভেন ডায়েগ্ৰামৰ থ্ৰুদি আমি গোটেই প্ৰব্লেমটো ছল্ভ কৰিম। ইয়াৰ লগত কুৱেশ্যনকেইটা আমি আলোচনা কৰিম আৰু কি কি বিচাৰিব পাৰে অপশ্যনত চাওঁ। আৰু এনেদৰে থাকিলে আমি প্ৰথমতে চাৰ্কুল আকাৰে ভেন ডায়েগ্ৰামটো আঁকি ল'ম। এই যে দেখিছে কি হৈছে 140 ইউজ বোথ, এইটো কি হ'ব? ইণ্টাৰছেকশ্যনত মানে দুইটা চাৰ্কুলৰ মাজত সোমাব। 180 কেইজনমানে আকৌ এই ইণ্টাৰছেকশ্যনত সোমাব, 220 কেইজনমানে ইণ্টাৰছেকশ্যনত সোমাব, পৰ্চনটোত সোমাব। আহক ডায়েগ্ৰামটো হ'ব এনেধৰণৰ। চাব আপুনি 280 220 140 ইণ্টাৰছেকশ্যন। ঠিক আছে, এতিয়া আমি যদি প্লাছ কৰোঁ 280 প্লাছ 220 প্লাছ 140, গোটেইকেইটা প্লাছ কৰাৰ পিছত থাকিব 640 হৈ গ'ল। ৰিমেইনিং কিমান থাকিল? 160। 160 কি হ'ব? পিপুল হু গ' বাই নাইডাৰ কাৰ নৰ বাইচাইকেল। এই অপশ্যনত দিব সেই ধৰণে যে
কাৰো নাযায়, কাৰোতো নাযায়, চাইকেলতো নাযায়, তেনেকুৱা কিমান আছে। নাম্বাৰ অফ পিপুল হু গ' টু ৱৰ্ক বাই কাৰ, বাই কাৰত কিমান যায় 280, ঠিকে আছে, ডায়েগ্ৰামটো আমি বুজি পাইছোঁৱেই। নাম্বাৰ অফ পিপুল হু গ' টু ৱৰ্ক বাই বাইচাইকেল অনলি বাইচাইকেল যায়, মনত ৰখাব 220, অনলি বাইচাইকেল বুলি ক'লে আৰু অনলি অপশ্যন থকাৰ লগে লগে আপুনি ইণ্টাৰছেকশ্যনটো কিন্তু বাদ দিব লাগিব। বাইচাইকেলৰ ভিতৰত ইণ্টাৰছেকশ্যন পৰ্চনটো বাদ দিয়াৰ পিছত কিমান থাকিল 220, আৰু এইটো নাইডাৰ কাৰ নৰ বাইচাইকেল যিটো আমি দিছোঁ এইটো 160 যে হৈছে, অংকটো দেখাই দিছোঁ কেনেকৈ 160 হ'ল। এই 160টো বেছি ইম্পৰ্টেণ্ট, মানে নাইডাৰ আৰু নৰ এই অপশ্যনটো বেছি আহিব আপোনালোকৰ। এতিয়া আমি এনচাৰকেইটা চাই লওঁ, আমি যিখিনি আলোচনা কৰিছিলোঁ ডায়েগ্ৰামটো চাই পেলাই। চাওক, নাম্বাৰ অফ পিপুল হু ইউজ এটলিষ্ট ওৱান অফ বোথ ট্ৰেন্সপৰ্টেশ্যন, এটলিষ্ট ওৱান কমপক্ষেও এটা এই দুইটা ট্ৰেন্সপৰ্টেশ্যনৰ পৰা কাৰ বাইচাইকেল ইউজ কৰে, তে গোটেইকেইটা প্লাছ হ'ব, ইণ্টাৰছেকশ্যনটো প্লাছ কৰিব লাগিব। 280 220 প্লাছ 140 640, এটলিষ্ট ওৱান থাকিলে। আৰু ছেকেণ্ড পাৰ্ট আছে নাম্বাৰ অফ পিপুল হু ইউজ অনলি ওৱান অফ কাৰ, অনলি ওৱান ইউজুৱেলি অনলিকেইটা 280 আৰু 220 প্লাছ কৰিব লাগিব। এই লাষ্টৰ যিটো দুটা কুৱেশ্যন আছে 640 আৰু 500 কেনেকৈ হৈছে এইকেইটা বেছিকৈ মন কৰিব। এতিয়া চাব আপোনাৰ অনলি আহিব, নাম্বাৰ অফ পিপুল হু ইউজ অনলি ওৱান অফ কাৰৰ বাইচাইকেলৰ অনলি অহাৰ লগে লগে আপুনি অনলিকেইটা 280 প্লাছ 220 প্লাছ কৰিব 500, ঠিক আছে। 160 নাইডাৰ কাৰ নৰ বাইচাইকেল, এইখিনি গম পাইছে, আগতে আমি কৈছোঁৱেই, আলোচনা হৈছে। নাম্বাৰ অফ পিপুল হু গ' বাই নাইডাৰ কাৰ নৰ বাইচাইকেল হ'লে আপোনাৰ 160 হ'ব ৰিমেইনিংটো। আৰু এটা কথা ইয়াতে আলোচনা কৰোঁ আমি, যিটো চাৰ্কুলৰ বাহিৰত থাকিব নাইডাৰ নৰটো, অৰ্থাৎ যোনটো এটা অপশ্যন নাথাকিব 160টো যে চাব আপুনি ৰেক্টেংগুল ইউনিভাৰ্চেলৰ ভিতৰত থাকিব, কিন্তু চাৰ্কুলকেইটাৰ বাহিৰত থাকিব, মানে পিপুল হু গ' বাই নাইডাৰ কাৰ নৰ বাইচাইকেল, যিটো এটাৰো ছেটৰ ভিতৰত নপৰে, সিহঁতে চাৰ্কুলটোৰ পৰা বাহিৰত থাকিব, ঠিকে আছে। এনেদৰে গোটেইকেইটা কুৱেশ্যন আমাৰ আলোচনা কৰিছোঁ। অনলিটো পাৰিব আৰু এটলিষ্ট কোনো দুইটাৰ ভিতৰত আকৌ কমপক্ষেও এটাত যোৱাটো কৰিব, অনলি অপশ্যন দিব, আৰু এটাটো নোযোৱাটো কৰিব, কেতিয়াবা ক্ৰিকেট হকী এটাও নেখেলে তেনেকুৱা ষ্টুডেণ্টৰ সংখ্যা দিব, ঠিক আছে। আমি নিশ্চয় পাৰিম। এতিয়া এই ৰুল দুটা আপোনালোকে ভালকৈ চাব আৰু মনত ৰখা দৰকাৰ। ইয়াৰ মাজত কোনোবা এটা হয়তো এবচেণ্ট কৰি পেলাই অপশ্যনত দেখাব কোনটো শুদ্ধ বুলি, ভুল কৰি দিব তলৰ কোনটো ভেন ডায়েগ্ৰামৰ কোনটো ৰুল শুদ্ধ ছেট থিয়ৰী হ'ব, ঠিক আছে। এই দুইটাই মুখস্থ হ'ব। প্ৰথমটোতো হ'ল যেতিয়া ছেট দুটা ডিছজইণ্ট হ'ব, জইনিং নহ'ব। 2 নম্বৰটো ইণ্টাৰছেকশ্যন যেতিয়া জড়িত থাকিব তেতিয়া ইউনিয়নটো কি হ'ব। তিনিটা ছেটৰ যেতিয়া তিনিটা চাৰ্কুল থাকিব, মানে তিনিটা ছেটৰ কাৰণে তেতিয়া হ'ব এইটো। এইকেইটা মনত ৰখাটো এইবাবে দৰকাৰ, অপশ্যনত ইয়াত অকণ খেলি মেলি কৰি দিলে কোনটো শুদ্ধ বুলি আহিব, তেতিয়া মিলাব নিজে পাৰিব লাগিব। আৰু এনেদৰে আৰু এটা যদি আমি প্ৰব্লেম লওঁ যে 150টা কলেজত যোৱা ষ্টুডেণ্ট, তাৰ 85টাই কি কৰে মেথছ ক্লাছ এটেণ্ড কৰে, মানে মেথছ ক্লাছত ৰেজিষ্টাৰ হ'ল, 70 কি হৈছে ইংলিছ ক্লাছত, তে 50য়ে কি কৰে মেথছ আৰু ইংলিছ দুয়োটাতে গৈছে। তে হাউ মেনি চাইন আপ অনলি ফৰ মেথছ, এই অনলি আহিব, আৰু নেক্সট অনলি ফৰ ইংলিছ, হাউ মেনি চাইন আপ ফৰ মেথছ অৰ ছায়েন্স, মেথছ অৰ ছায়েন্স, মেথছ বা ছায়েন্সত, হাউ মেনি চাইন আপ নাইডাৰ ফৰ মেথছ নৰ ইংলিছ, চৰি মেথছত কিমান গ'ল, অনলি মেথছত কিমান গ'ল, আৰু মেথছ অৰ ইংলিছত কিমান গ'ল, আৰু নাইডাৰ মেথছ নৰ ইংলিছ কিমান গ'ল, কিমান ষ্টুডেণ্ট ৰ'ল। আগৰকেইটা প্ৰব্লেম যদি ভালকৈ লক্ষ্য কৰিছে এইটো নিশ্চয় আপোনালোকে নিজে কৰিব পাৰিব। তথাপিও আমি ইয়াতে এইটো ভিডিঅ'তে এইখিনি কথা আলোচনা কৰি পেলাম, আৰু যাতে ছেট থিয়ৰীত ভেন ডায়েগ্ৰামৰ লগত জড়িত প্ৰব্লেম আপোনালোকৰ ছল্ভ কৰিবলৈ অসুবিধা নহয়। ঠিকে আছে, আহক ইয়াৰো ডায়েগ্ৰামটো চাই লওঁ। এইটো ডায়েগ্ৰাম যে ইয়াত 35 প্লাছ 50, 85 ৰেজিষ্টাৰ্ড ফৰ মেথছ, এতিয়া 85ৰ পৰা 35 প্লাছ 50 কৰি দিলোঁ, যিহেতু 50 যিহেতু কমন হৈ আছে ন, দুইটাত থাকিব, 70 আছে কিহৰ কাৰণে ইংলিছৰ কাৰণে, এতিয়া 50 প্লাছ 20 কৰি দিলোঁ। এতিয়া ইংলিছত কি হ'ল 50, ইংলিছতো থাকিলে 50 থাকিল, মেথছতো থাকিল। অনলি মেথমেটিক্স বুলি ক'লে 35 থাকিব, অনলি ইংলিছ বুলি ক'লে 20 থাকিব, আৰু ইহঁতৰ পৰা কিমানখিনি বাদ পৰিল সেইখিনি হ'ব নাইডাৰ মেথছ নৰ ইংলিছ। গম পাইছে এতিয়া হাউ মেনি
চাইন আপ ফৰ নাইডাৰ মেথছ নৰ ইংলিছ বুলি কৈছে যে এইটো চাওক এই 45 আপুনি ৰেক্টেংগুলাৰটো এইটো ইউনিভাৰ্চেল ছেট তাৰ ভিতৰত যিটো মেথছৰ চাৰ্কুল ইংলিছৰ চাৰ্কুল মাজৰটো ইণ্টাৰছেকশ্যন হ'ল মেথছ ইণ্টাৰছেকশ্যন ইংলিছ 50 আহি গ'ল অনলি মেথছ 35 হৈ গ'ল অনলি ইংলিছ 20 হৈ গ'ল আৰু হাউ মেনি চাইন আপ ফৰ মেথছ অৰ ইংলিছ আমাৰ মেথছত যায় ইংলিছতো যায় গোটেইকেইটা প্লাছ কৰিব লাগিব 35 প্লাছ 50 প্লাছ 20 কিমান হ'ল আপোনাৰ 105 তে ইয়াৰ যিটো ৰিমেইনিং ৰৈ গ'ল কিমান ৰৈ গ'ল ৰিমেইনিং ষ্টুডেণ্টছ আৰ 45 যিটো এটা নাইডাৰ মেথছ নৰ ইংলিছ হাউ মেনি চাইন আপ ফৰ নাইডাৰ মেথছ অৰ ইংলিছ মানে মেথছতো নাযায় আৰু ইংলিছতো নাযায় তেনেকুৱা ষ্টুডেণ্ট কিমান ৰ'ল আমাৰ টোটেল ষ্টুডেণ্টৰ পৰা আপুনি 105 যদি মাইনাছ কৰি দিয়ে 150 মাইনাছ 105 ইজ ইকুৱেল 45 ঠিকে আছে ইয়াৰ আগৰ অংকটো যেনেকৈ 160 ৰৈছিলে এইটোত ৰৈছে 45 বৰ বেছি জটিল নহয় এনেকুৱা কুৱেশ্যনে আহিব আৰু অনলি কিটা আৰু নাইডাৰ কিটা এইকেইটা ভালকৈ লক্ষ্য কৰিব 70টোক আমি কেনেকৈ 50 প্লাছ 20 কৰিলোঁ 85টোক 35 প্লাছ 50 কৰিলোঁ 45 ক'ৰ পৰা আহিল ঠিক আছে 105 কেনেকৈ হ'ল এইখিনি কথা আৰু ভেন ডায়েগ্ৰামৰ ভিডিঅ' আমি এইখিনিতে সামৰিছোঁ ধন্যবাদ